হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি যাব ওলাইছোঁ গুৱাহাটীলৈ। তাকে গৈ পাই লওঁ গুৱাহাটীৰ পৰা আৰু ক'লৈ যাওঁ গোটেইখিনি আপোনালোকক দেখুৱাম, আপোনালোকলৈ আগবঢ়াম। চাব, চাই লৈ পিনে জনাব কেনেকুৱা লাগিলে মোৰ ব্লগটো চাই পিনে। আৰু নতুন ভিউৱাৰ্ছসকলে যদি চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰি জনাব। মোৰ লগত আছে দেহামনো আৰু এইফালে গৈ আছে দে। আৰু আমি আহি পাই গ'লি হোজাই ষ্টেচন। আৰু এইফালে দেখিছে ইমান বতাহ মাৰি আছে আৰু মোৰ চুলিখিনি পূৰা উৰি থকাৰ কাৰণে দেহামুনুয়ে মোক ধুনীয়াকৈ চুলিখিনি বান্ধি দিছে। তাকে আহি পাই গ'লি। আৰু বহি থকা সময়কণত মই খালোঁ চাহ একাপ আৰু দেহামুনুয়ে খালে আমুল কুল এটা। বৰশী হৈছে ডুবাই দিয়া। আমাৰ দেহামুনুয়ে চাহ বনাই আছে গাইছ, ষ্টেচনত চাহ বনাই আছে দেই। এয়া চাহ বিকিব পাৰিব আৰু দেহামুনুয়ে। খাব আনিলোঁ মই চাহ, কিন্তু দেহামুনুয়ে ইয়াত চেক কৰি চাইছে বোলে গৰম হৈ আছেনে নাই, দেখিছেনে? আৰু এই চাহকাপ খাই দিয়াৰ পাছত মোৰ যে ইমান শান্তি লাগিছে, কি ক'ম আৰু বহুত শান্তি লাগিছে। দিনটো একাপ নাখালে মোৰ শান্তিয়ে নালাগে। চাহকাপ খাই শেষ নহওঁতে শেষ হৈছিলে আৰু অকণমান বাকী থাকোঁতে ট্ৰেইন আহি গ'ল। আৰু তাকে আমি উঠি ল'লোঁ ধুনীয়াকৈ। উঠি মেলি লৈ পিনে নিজৰ চিটত বহি ল'লোঁ। তাৰপিছতে অকণমান সময় ৰৈ পিনে আমি খাই ল'লোঁ মেগী। সেয়া আকৌ দেহামুনুয়ে ধুনীয়াকৈ বনাই লৈ আহিছিলে ঘৰৰ পৰা। দেহামুনুয়ে বনোৱা মেগী। ভাতৰ লগত মেগী বনাইছিলে। মেগী খাই মেলি লৈ পিনে অকণমান পাছত আকৌ আমি খালোঁ ৰুটি, যি নেকি টাইম হৈ গৈছিলে 9টা বাজি গৈছিলে। আৰু তাকে আমি ৰুটি খাই ল'লোঁ। ৰুটিৰ লগত মই ডিম অমলেট খাই খুব বেছি ভাল পাওঁ। তাকে ডিম অমলেট কৰি লৈছিলোঁ আৰু এইফালে আলু চব্জি। তেনেকৈ আমি ৰুটি খালোঁ। দেহামুনুয়ে মোক ধুনীয়াকৈ খুৱাই দি আছিলে। খুৱাই দি থাকিলে কি হয়, মোৰ গোটেই লিপষ্টিক তাইৰ হাততে লাগি আছিলে। সেইকাৰণে মই নিজে খাই ল'লোঁ। দুইজনী এনেকৈ খালোঁ। খাই মেলি লৈ পিনে অকণমান ৰেষ্ট ল'লোঁ। আৰু এইফালে দেখিছেনে দেহামুনুয়ে এতিয়া মোক কি কৰিব চাবচোন। তাই মোক ইমানেই মৰম কৰিছে, মই মানে কি কৰিম, তাইৰ মৰমত মানে মই মুগ্ধ হৈ গৈছোঁ আজি। মানে কিয় মৰম কৰিছে সেইটো মই নাজানো, কিবা চিক্ৰেট থাকিবও পাৰে, বাট কিন্তু ইমানেই মৰম কৰিছে। কথা এষাৰ আছে নহয়, মৰমতে মৰোঁ হামখুৰি খাই পৰোঁ বুলি। সেই তেনেকুৱা নিচিনা কিমান মৰম কৰিছে চাওকচোন। আৰু এইফালে কেতিয়াবা নহয় এনেকুৱা কৰে, মোক যে খাই দিব নেকি এনেকুৱাই কৰে। আৰু মানে কিবা এটা যদি বস্তু তাই যদি বিচৰা বস্তু নিদিওঁ তেন্তে কেতিয়াও দিয়েই পোৱা নাই নেকি, এনেকুৱাখন মানে দেখুৱাই দিয়ে আৰু কি ক'ম। তাকে যি কি নহওক, আমি এনেকৈ হাঁহি ধেমালি কৰি আহি লৈ পিনে অৱশেষত গুৱাহাটী পাই গ'লোহি। আৰু এয়া উঠি ল'লোঁ ধুনীয়াকৈ। মুখখন শুকাই গৈছে। আৰু আমাক নিবলৈ ৰৈ আছে সেই মোৰ ভাগৰ মানুহজন। আৰু এইফালে আমি নামি ল'লোঁ ধুনীয়াকৈ। এইপিনে বাপেক জীয়েক গৈ আছে আগে আৰু মই পিছে বডিগাৰ্ড হৈ পিনে গৈ আছোঁ। জানোচা কোনোবাটো হেৰাই যায়। আৰু এইখনত যে উঠি মোৰ ইমানেই ভয় লাগে, মানে যোৱা সময়ততো তলৰ পৰা মই ওপৰলৈ উঠি যাব পাৰোঁ, মোৰ অকণো প্ৰব্লেম নাই। কিন্তু ওপৰৰ পৰা নামি অহা সময়ত মোৰ যে ইমানেই ভয় লাগে, জানোচা কেনেবাকৈ লুটি খাই পৰি যাওঁগৈ তললৈ, সেনেকুৱা এটা ফিল হয়। সেইকাৰণে দেহামুনুৰ দেউতাকে কি কৰিলে, বেগকেইটা থৈ আহি আকৌ মোক লৈ গৈছেহি। তাকে দেহামুনু কিন্তু গৈ পালেগৈ, তাই একদম টুককৈ গুচি গ'লগৈ।
আৰু আমি পাই গ'লোহি গুৱাহাটী আৰু আজি গুৱাহাটীলৈ আহি থকা সময়কণ আমি এনেদৰে পাৰ কৰিলোঁ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব লাইক কমেণ্ট কৰি জনাব নিউ ভিউৱাৰ্ছসকলে যদি চাই আছে মোৰ ভিডিঅ'সমূহ তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লাইক কমেণ্ট কৰি জনাব আৰু আজিলৈ ইমানেই বাই আকৌ লগ পাই আছোঁ আন এটা ভিডিঅ' লৈ পেলাই